নমস্কাৰ দৰ্শকসকল, অমূল্যবাণীলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে, যদি আপোনাৰ ঘৰত টকা পইচা আহিলেও নাথাকে তেনেহ'লে আপুনি কৰিব পাৰে এক্টিভেট কুবেৰৰ স্থানক এক্টিভেট কৰিব পাৰে। এক্টিভেট কৰিবৰ বাবে আপোনাক লাগিব ফিটকিৰিৰ টুকুৰা লাগিব আৰু ফিটকিৰিৰ টুকুৰা এটা চিচাৰ বাতিত থৈ ঘৰৰ ভিতৰৰ উত্তৰ দিশত যদি থৈ দিয়ে, মানে যি ঠাইত আপোনালোকে পূজা কৰে বা যি ঠাইত উত্তৰ দিশ আছে তাত যদি থৈ দিয়ে তেনেহ'লে আপোনাৰ ঘৰৰ সেই কুবেৰৰ স্থান এক্টিভেট হ'ব, মানে জাগ্ৰত হ'ব, সক্ৰিয় হ'ব আৰু আপোনাৰ ঘৰলৈ টকা পইচা আহিলেও থাকিব বা যদি অহা নাই তেনেহ'লে আহিবলৈ আৰম্ভ কৰিব। দ্বিতীয়তে, ফিটকিৰিৰ টুকুৰা পানীত মিহলাই যদি বুধবাৰে আপোনাৰ ঘৰৰ চাৰিওদিশে যদি ছটিয়াই ঘৰৰ ভিতৰ বাহিৰ আৰু যদি ব্যৱসায় আছে, যদি আপোনাৰ অফিচ আছে এক্সট্ৰাকৈ, তেনেহ'লে তাতো যদি ছটিয়াই তেনেহ'লে ব্যৱসায় বাণিজ্যটো আপোনাৰ উন্নতি হ'ব। ফিটকিৰিৰ টুকুৰা যদি প্ৰধান দৰজাৰ সন্মুখত ক'লা কাপোৰেদি বান্ধি ওলমাই থয় তেনেহ'লে বেয়া শক্তি দূৰ হয় আৰু সকলো কামতে উন্নতি হয়। লগতে ফিটকিৰিৰ টুকুৰা যদি আপোনাৰ য'ত আপুনি টকা পইচা থয় তাতো যদি এটুকুৰা থৈ দিয়ে তেনেহ'লে যি বেয়া শক্তি আছে, টকা পইচা অহাত বাধা চলি আছে, সেই সকলো বাধা দূৰ হয়। কৰিব এইখিনি ফিটকিৰিৰ উপায়, আপোনাৰ ঘৰলৈও টকা পইচা অহাৰ ৰাস্তা খুলিব আৰু আহিলেও থাকিব। আজিৰ ভিডিঅ' ইমানতে সামৰিছোঁ। ধন্যবাদ।